নমস্কাৰ বন্ধুসকল, মুৰলী আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাগে গমেই পাইছে মানে ইয়াৰ আগতে এটা ভিডিঅ' আপলোড দিছোঁ, মানে ফ্লাইটত আহিলোঁ সেইটো আপলোড দিছোঁ। তো মই হায়দৰাবাদ আছোঁ। আৰু মানে কথাটো হ'ল মানে মই এতিয়া এটা টি শ্বপৰ পৰা আহিলোঁ, মানে চাহ দোকানৰ পৰা আহিলোঁ। আৰু চাহ দোকানত মানে 50 কোৱালিটিতকৈ বেছি মানে চাহৰ মানে দোকানত এটা লিষ্ট আছে, ৰ'ব দেখাই দিছোঁ আপোনাক। দেখা পাইছে মানে বন্ধুসকল, মানে এইটো মানে চাহ দোকানৰ এটা লিষ্ট, মানে ইমান কোৱালিটিৰ চাহ পাব। তো নাম মই একফালৰ পৰা আপোনালোকক দেখাই দিছোঁ, ৰ'ব নাম মই কৈ আছোঁ। তাৰমানে কি চাহ ইয়াতে মানে ধৰা আপেল আঙুৰ, মানে লিষ্টখন চাব লাগিব আৰু ক'ব লাগিব। তাৰমানে আমাৰ তাতে মানে দুটা চাহ আমি খাই অভ্যাস হৈছে আমাৰ, মানে এটা স্পেচিয়েল চাহ আৰু এটা মানে কি গাখীৰ চাহ। ধৰক স্পেচিয়েল চাহ আৰু এটা চালু চাহ, গাখীৰ নহয় চৰি, স্পেচিয়েল চাহ আৰু চালু চাহ। আৰু এইখন লিষ্ট চাওক, মানে চাহ দোকানৰ লিষ্ট। তো ভিডিঅ'টো চাই থাকক, মানে কিমান কোৱালিটিৰ চাহ আৰু কি নাম সম্পূৰ্ণ মই আপোনালোকক ক'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, চকু কাণ খুলি মেলি বলক। ধুম টি, বেলাম টি, জিঞ্জাৰ টি, মছালা টি, লেমন টি, বেলাম জিঞ্জাৰ টি, জিঞ্জাৰ লেমন টি, বাদাম টি, ব্লাক পেপাৰ টি, গ্ৰীণ টি, চকলেট টি, ড্ৰাই ফ্ৰুট টি, এলাইচি টি, হেবিকাছ টি, পান টি, নানাৰী টি, কাশ্মীৰী টি, ব্লুবেৰী টি, মিণ্ট টি। দেখা পাইছে মানে এই কোৱালিটি চাহৰ কোৱালিটি দেখা পাইছে, মানে মাথা মোৰ নষ্ট হৈ আছে, মানে কোনটো চাহ অৰ্ডাৰ কৰিম এতিয়া। মানে সেই আৰু আমাৰ এছামিছ টি বুলি তাতে লিখা নাই। এতিয়া চকলেট টি বুলি অলপ বুজি পালোঁ, এটা চকলেট টি মানে চকলেটৰ নিচিনা লাগিব, মানে কোনটো অৰ্ডাৰ কৰিম। তো তাতে আছে, মানে মাথা নষ্ট মোৰ। এতিয়া কি কৰিম মানে একো বুজি পোৱা নাই। তো অন টি বুলি এটা আছে, সেইটোৱে অৰ্ডাৰ কৰি দিওঁ। খাই চাওঁ আজি ফাৰ্ষ্ট, মানে খাই চাওঁ, তাৰপিছত বেলেগ মাথা মাৰিম। তো মানে বন্ধুসকল, মানে হায়দৰাবাদ এনেকুৱাই, তো মাথা নষ্ট হৈ যাব, এনেকুৱা বহুত কিবা কিবি দেখাম। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে, টাটা বাই বাই, থেংক ইউ।